हेलो फ्रेंड वेलकम टू माय चैनल आखर आपलोकर सकलोरे खबर पाति ভাল আজি আপোনালোকে মই শেয়াৰ কৰিম কেনেকৈ আপোনালোকে ইউটিউব চেনেল ডিলিট কৰিব পাৰে একেবাৰে সহজতে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰুতে ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ ইউটিউবখন ওপেন কৰি লব ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ এটা ইন্টাৰফেস আহিব নিশ্চয় আপোনালোকে ওপৰত দেখাব আপোনালোকৰ যেটো চেনেলৰ লোগো হয় এই চেনেলৰ লোগোত ওপৰত ক্লিক কৰি দিব তেতিয়া আপোনালোকে ইয়াত ক্লিক কৰি দিব আপোনালোকৰ ইয়াত দেখাব ইওৰ চেনেল এটা অপচন আছে এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ চেনেলটো শো কৰিব তাৰ ওপৰত দেখাব 3 ডট এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখাব হেল্প জি ফিডবেক আপুনি এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ দিব লাগিব আপুনি ওপৰত দেখাব সাৰ্চ অপচন ইয়াত সাৰ্চ দিব ডিলিট ইউটিউব চেনেল এই বুলি লিখি আপোনালোকে সাৰ্চ যেতি দিব আপোনালোকৰ সন্মুখত এনেকৈ ইন্টাৰফেস আহিব ডিলিট অৰ হাইড ইওৰ ইউটিউব চেনেল এনেকৈ ইন্টাৰফেস আহিব আপুনি যেহেতু ডিলিট কৰিব বিচাৰে তাৰ কাৰণে স্ক্ৰল ডাউন কৰি তলত আহিব আহাৰ পিছত ইয়াত দেখাব ডিলিট ইওৰ চেনেল আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আকৌ তলত আহিব অহাৰ পিছত আপোনালোকে ইয়াত দেখাব ইউটিউব চেনেল ইউটিউব ষ্টুডিও এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ সিলেক্ট কৰি লব আৰু আপোনালোকে এই ইউটিউব ষ্টুডিওখন আপোনালোকে ক্ৰোম ব্ৰাউজাৰৰ পৰাও আপোনালোকে ওপেন কৰিব পাৰে এনেকৈ ওপেন কৰিব পাৰে গতিকে আপোনালোকে ইয়াত দেখাব তলত এটা সেটিংস আইকন দেখাব এই সেটিংস আইকনটোত ক্লিক কৰি দিব যেহেতু জেনাৰেল আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব ইওৰ চেনেল বুলি লিখা আছে ইয়াত আপোনালোকে চেনেলত ক্লিক কৰি দিব যেতিয়া আপোনালোকে চেনেলত ক্লিক কৰি দিব আপোনালোকে এডভান্স সেটিংস এটা অপচন পাই যাব মাজৰ অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইন্টাৰফেস আহি যাব আপোনালোকে তলত দেখাব ৰিমুভ ইউটিউব একাউন্ট অথবা মেনেজ ইউটিউব একাউন্ট আপোনালোকে মেনেজ ইউটিউব একাউন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ সিলেক্ট কৰি লব আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো সিলেক্ট কৰি লব কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত দেখাব এডভান্স সেটিং ভিউ এডভান্স সেটিংস অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত দেখাব ডিলিট এ চেনেল আপোনালোকে ডিলিট চেনেল অপচনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ডিলিট চেনেল অপচনটোত ক্লিক কৰি দিব আপোনালোকৰ যেটো নেকি ইমেইলৰ পাসওয়াৰ্ড হয় জিমেইলৰ পাসওয়াৰ্ড হয় এই পাসওয়াৰ্ডখন আপোনালোকৰ টাইপ কৰি দিব টাইপ কৰাৰ পিছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইন্টাৰফেস আহি যাব আপোনালোকৰ ইয়াৰ তলত এটা দেখাব আই ওয়ান্ট টু প্ৰাইমেটলি ডিলিট মাই কন্টেন্ট আপোনালোকে ইয়াত ক্লিক কৰি দিব যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব দুটা অপচন আপোনালোকে টিক মাৰ্ক দি দিব অৰ্থাৎ ৰাইট চিন দি দিব দিয়াৰ পিছত ডিলিট মাই চেনেল এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ঠিক এনেকৈ এটা ইন্টাৰফেস আহি যাব আপোনালোকৰ যেটো চেনেলৰ ইমেইল হয় এই ইমেইলখন ইয়াত দি দিব দিয়াৰ পিছত আপোনালোকে ইয়াত দেখাব ডিলিট মাই কন্টেন্ট আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চেনেলটো ডিলিট হৈ যাব গতিকে ভিডিওটো চাই কেনেকৈ পালে কমেন্ট কৰি জনাব